যোৱা গেটখন ফাৰ্ষ্ট গেটখন এখনেই ঢেকীয়াখোৱা বৰনামঘৰ এনেকৈ সোমাই অলপ দূৰ যাব লাগিব তাৰপিছত মেইন ঢেকীয়াখোৱা ঠাই পাবগৈ এয়া মূল নামঘৰ পালোহি চাকি দিবৰ কাৰণে দোকানবোৰ ব্যৱস্থা কৰি দিয়া হৈছে ধূপ জ্বলাইছে মেইন নামঘৰ এয়া শৰাই সজাই থৈছে মা যাওকচোন কওকগে এয়া ফুলপাহ দিছে নম্বৰ নামঘৰ পইচাটো দিয়ে পইচা এইটো এটকাটো দি দিয়ে এয়া গোটেই বাহিৰটো ইমান ধুনীয়া পৰিৱেশ এয়া এইফালে গৈ দিয়া এয়া আজি কেনেকুৱা লাগিছে তোমাৰ আহি কোৱা বহুত ধুনীয়া লাগিছে মনটো শান্তিগত লাগিছে আৰু মই বৰ ভাল পাইছোঁ আজি আৰু লগতে শৰাই এখনো দিয়া হ'ল আৰু বহুত মনটো ভাল লাগে আপোনালোকৰ এবাৰ আহি চাবচোন বহুত ভাল লাগে মানে সদায় আহি থাকিলেও মানে আমনি নালাগে পানী অকণমান
প্ৰাৰ্থনাৰ পুথি কিতাপ এখন ল'লোঁ। ইমান যে ধুনীয়া পৰিৱেশ নহয়। যদি ভিডিঅ'টো চাই ভাল লাগিলে মানে লাইক, শান্তিময় পৰিৱেশ, কমেণ্ট, শ্বেয়াৰ, শান্তি ছাবস্ক্ৰাইব লাগিছে। কৰিবলৈ নাপাহৰিব। ধন্যবাদ। বহুত ভাল লাগিছে, মানে বহুত ধুনীয়া লাগিছে।